Hello everybody, today I am coming with a new poem, A Tiger in the Zoo, written by George Leslie Norris. And before the explanation, I just want to give you a brief introduction of the poet. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি জৰ্জ লেছলি নৰিছে লিখা এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটো তোমালোকৰ বাবে লৈ আহিছোঁ আৰু তাৰ আগতে কবি জৰ্জ লেছলি নৰিছৰ বিষয়ে অলপমান জানো আহা George Leslie Norris was a poet and story writer who was born in South Wales, UK in 1921. He published books on poetry, short stories and children's books, and his literary publications had won many prizes. He died in 2006 in US. জৰ্জ লেছলি নৰিছ একেধাৰে কবি আৰু চুটিগল্পৰ লিখক আছিল তেওঁ 1921 চনত ইউকেৰ সাউথ ৱেলছত জন্মগ্ৰহণ কৰিছিল তেওঁ কাব্য গ্ৰন্থ চুটিগল্প আৰু শিশু গ্ৰন্থ লিখি প্ৰকাশ কৰিছিল আৰু তেওঁৰ এই প্ৰকাশিত সাহিত্য সম্ভাৰৰ বাবে তেওঁ বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল তেওঁ 2006 চনত ইউএছত মৃত্যুবৰণ কৰিছিল এতিয়া আমি কবিতাটো আৰম্ভ কৰোঁ A tiger in the zoo. This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটোত এটা প্ৰাকৃতিক বাসভূমিত বাস কৰা আৰু এটা চিৰিয়াখানাত আবদ্ধ বাঘৰ মাজৰ বৈসাদৃশ্যবোৰ দেখুওৱা হৈছে। The poem moves from the zoo to the jungle and back again to the zoo. কবিতাটোৱে যেন চিৰিয়াখানাৰ পৰা জংঘললৈ গতি কৰিছে আৰু তাৰ পিছত পুনৰ চিৰিয়াখানালৈ উভতি আহিছে Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle তোমালোকক প্ৰথমতে কবিতাটো মনে মনে পঢ়ি ল'ব দিছে আৰু তাৰ পিছত কোনটো পেৰাগ্ৰাফে জুত থকা বাঘৰ কথা কৈছে আৰু কোনটো পেৰাগ্ৰাফে জংঘলত থকা বাঘৰ কথা কৈছে বা বৰ্ণনা কৰিছে সেই বিষয়ে ক'ব দিছে আশা কৰোঁ তোমালোকে কবিতাটো নিজে পঢ়ি চাই এই বিষয়ে জানিব বা বুজিব পাৰিবা কবিতাটো লৈ আগবাঢ়িছো He stalks in his vivid stripes the few steps of his cage on paths of velvet quiet in his quiet race ইয়াত ষ্টক মানে হৈছে walk angrily বা খঙেৰে খোজ কঢ়া vivid মানে very bright বা বৰ উজ্জ্বল stripes মানে হৈছে long lines of the body বা গাত থকা পটিয়া পটিবোৰ pets মানে হৈছে paws of tiger বাঘৰ ভৰি পতা বা হাতুৰা আৰু quiet means calm বা শান্ত নীৰৱ আদি He stalks in his vivid stripes the few steps of his cage গাত উজ্জ্বল পটিবোৰেৰে পিঞ্জৰাটোত সি খঙেৰে কেইখোজমান দিয়ে পিঞ্জৰাবোৰ সাধাৰণতে ঠেক পৰিহৰৰ সেইবাবে ইয়াত কেইখোজমান দিয়া বুলি কৈছে On paths of velvet quiet in his quiet race তাৰ ভেলভেটৰ দৰে কোমল হাতুৰাৰে তাৰ দমাই ৰখা বা শান্ত কৰি ৰখা খংটোৰে অৰ্থাৎ গাত উজ্জ্বল পটিবোৰেৰে ধুনীয়া বাঘটোৱে খঙতেই পিঞ্জৰাটোৰ ভিতৰত কেইখোজমান দিয়ে তাৰ খংটো দমাই ৰাখি সি খোজ দিয়ে তাৰ ভেলভেটৰ দৰে কোমল ভৰি পতা বা হাতুৰাৰে He should be lurking in shadow, sliding through long grass, near the water hole where plum deer pass. At lurking মানে হৈছে waiting secretly বা মনে মনে চুপ লৈ থকা sliding means moving smoothly and quietly বা নীৰৱে অহা যোৱা কৰা plump means ফেদ বা নদুকা He should be lurking in shadow, sliding through long grass. He ছাৰ মাজত চুপ লৈ থাকিব লাগিছিল ওখ ওখ ঘাঁহনিৰ মাজেৰে মনে মনে অহা যোৱা কৰি Near the water hole where plum deer pass. কোনো জলাধাৰৰ ওচৰত জোৰে নদুকা হৰিণ পাৰ হৈ যায় অৰ্থাৎ সি ছাৰ মাজত চুপ লৈ ওখ ওখ ঘাঁহনিৰ মাজেৰে মনে মনে অহা যোৱা কৰি কোনো জলাধাৰৰ ওচৰত মনে মনে ৰৈ থাকিব লাগিছিল যি ঠাইৰে নদুকা হৰিণ পাৰ হৈ যায় He should be snarling around houses at the jungle's edge
baring his white fangs, his claws terrorizing the village. ইয়াত snarling মানে হৈছে growling বা গুজৰি থকা. Baring means exposing or showing, উদঙাই দিয়া, ইয়াত আমি নিকটাই দিয়া বুলি ক'ব পাৰিম. Fangs মানে হৈছে long and sharp teeth, দীঘল আৰু জোঙা দাঁত. Claws means nails of legs, ঠেঙৰ নখবোৰ. Terrorizing means frightening বা ভয় খুওৱা. He should be snarling around houses at the jungle's edge. He ঘৰবোৰৰ চাৰিওফালে গুজৰি ফুৰিব লাগিছিল, জংঘলৰ কাষত থকা. Baring his white fangs, his claws terrorizing the village. তাৰ বগা তীক্ষ্ণ দাঁত নখ নিকটাই গাঁওখনক ভয় খুৱায়. অৰ্থাৎ সি জংঘলৰ কাষত থকা গাঁৱৰ ঘৰবোৰৰ চাৰিওফালে দাঁত নখ নিকটাই গুজৰি গুমৰি গাঁৱৰ মানুহক ভয় খুৱাই ফুৰিব লাগিছিল. But he is locked in a concrete cell. He is trapped behind bars, stalking the length of his cage, ignoring visitors. ইয়াতে locked মানে imprisoned বা বন্দী হৈ থকা. Concrete cell মানে শিল বালি ইটাৰে নিৰ্মিত পিঞ্জৰা বা পকী পিঞ্জৰাক বুজাইছে. Bar means rod made of iron. Ignoring মানে হৈছে আওকাণ কৰি. But he is locked in a concrete cell. He is trapped behind bars. কিন্তু সি এতিয়া এটা পকী পিঞ্জৰাত বন্দী. তাক তাৰ শক্তি লোৰ বাৰবোৰৰ সিপাৰে. Stalking the length of his cage, ignoring visitors. পিঞ্জৰাৰ ভিতৰৰ সেই দূৰত্বখিনিতেই সি খঙতে খোজ কাঢ়ে দৰ্শনাৰ্থীবোৰক আওকাণ কৰি. অৰ্থাৎ বাঘটো কিন্তু এতিয়া এটা পকী পিঞ্জৰাত বন্দী, তাৰ শক্তি বাৰৰ সিপাৰে সীমাবদ্ধ. সেয়ে সি দৰ্শনাৰ্থীবোৰক আওকাণ কৰি পিঞ্জৰাৰ ভিতৰৰ সেই দূৰত্বখিনিতেই খঙেৰে খোজ কাঢ়ে. He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. Patrolling cars মানে হৈছে পহৰা দিয়া গাড়ী. Brilliant eyes means bright eyes. Stare means একেথিৰে চাই থকা. He hears the last voice at night, the patrolling cars. সি ৰাতি শুনা শেষ শব্দটো পহৰা দিয়া গাড়ীখনৰ. And stares with his brilliant eyes at the brilliant stars. আৰু তাৰ উজ্জ্বল চকু দুটিৰে একেথৰে চাই থাকে তিৰবিৰাই থকা তৰাবোৰলৈ. অৰ্থাৎ সি ৰাতি শুনা শেষ শব্দটো হৈছে চিৰিয়াখানাত পহৰা দিয়া গাড়ীখনৰ, আৰু সি তাৰ উজ্জ্বল চকুজুৰিৰে আকাশৰ তিৰবিৰাই থকা তৰাবোৰলৈ তথা লাগি চাই ৰয়. এই কবিতাটোৰ মূল ভাৱটো হৈছে উজ্জ্বল পতিৰে ধুনীয়া খঙাল বাঘটোৱে হাবিত হৰিণা চিকাৰ কৰি থাকিব লাগিছিল, নহ'লে বা হাবিৰ কাষত থকা গাঁৱৰ মানুহক গুজৰি ভয় খুৱাই থাকিব লাগিছিল. কিন্তু সি এতিয়া পিঞ্জৰাত বন্দী, যাৰ বাবে একো কৰিব নোৱাৰাৰ খঙতে দৰ্শনাৰ্থীবোৰক আওকাণ কৰি খঙতে পিঞ্জৰাৰ সীমিত ঠাইতে খোজ কাঢ়ে আৰু ৰাতি হ'লে আকাশৰ তিৰবিৰাই থকা তৰাবোৰলৈ চাই হয়তো মুক্তিৰ কথা ভাবে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই কবিতাটো অসমীয়াত আলোচনা কৰা ইমানতে শেষ হৈছে. আশা কৰোঁ তোমালোকে ভালদৰে পঢ়িবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা. তোমালোকৰ ওচৰলৈ পুনৰ আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম.